লখিমপুৰ জিলাৰ ভোগপুৰ চাৰিআলিত লাইভ ফিটনেছ চেণ্টাৰৰ শুভাৰম্ভণি। লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ভোগপুৰ চাৰিআলিৰ শংকৰজ্যোতি মিলন সংঘৰ সমীপত মঙলবাৰে বিয়লি যুৱ ব্যৱসায়ী প্ৰাঞ্জল শইকীয়াৰ নেতৃত্বত লাইভ ফিটনেছ চেণ্টাৰ নামৰ এটি শৰীৰ চৰ্চা কেন্দ্ৰৰ মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰে। উক্ত প্ৰতিষ্ঠানটোৰ ফিতা কাটি মুকলি কৰে ধেমাজিৰ যুৱক তথা আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ কুশ গগৈয়ে। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, গংগাৰাম শইকীয়াকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। অত্যাধুনিক যন্ত্ৰপাতিৰ দ্বাৰা উক্ত চেণ্টাৰটোত শৰীৰ চৰ্চা কৰি প্ৰতিগৰাকী লোকেই সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিব বুলি মন্তব্য কৰে ভূপেন কুমাৰ বৰাই। আনহাতে শৰীৰ চৰ্চা কেন্দ্ৰটো শুভ উদ্বোধন কৰি শৰীৰ চৰ্চাবিদ কুশ গগৈয়ে মেডিকেলত স্বাস্থ্য ৰিপেয়াৰিং কৰাতকৈ জিমত আহি এজন সুস্বাস্থ্যৰ গৰাকী হ'বলৈ সকলোকে আহ্বান জনায়। চাৰিআলিত নতুনকৈ এটা জিম স্থাপন কৰিলোঁ। আজিৰ পৰা যাতে সকলো আমাৰ ওচৰ চুবুৰীয়াৰ ডেকা গাভৰু আহি আমাৰ জিমত তেওঁলোকে শৰীৰ চৰ্চা কৰেহি। তাৰ বাবে মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মই এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আৰু অনাগত দিনত যিমানখিনি মই মেচিন ইনষ্ট্ৰুমেণ্ট আহিল আৰু হয়তো যিখিনি কমি আছে সেইকেইটা ভৰাবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ সুবিধাৰ বাবে সদায় এনেদৰে চলাই লৈ যাব। মাজত আৰু মানুহজনৰ খুব আশা আছিলে, আজি বহুত বছৰৰ পৰাই আছিলে। 11 চনত জিম খুলিছিলে, কিন্তু তেতিয়া যুগত অলপ সৰু আছিলে, কিন্তু তেওঁ বহুত আশা আছিলে যে এটা মানে ভাল জিম খুলিব, সকলোকে আগবঢ়াই দিব জিমটো মুকলি কৰি। আজি সেই সৌভাগ্যখন হ'ল ভোগপুৰ চাৰিআলিত এটা ধুনীয়া জিম তেওঁ প্ৰতিষ্ঠা কৰি আজি ইন'ভেশ্যন কৰিছে। আৰু মই খুব সুখী, মোৰ মানুহজনে ইমান বহুত দিনৰ আশা এটা আজি পূৰণ কৰিলে আৰু ভাবিছোঁ অনাগত দিনত এনেকৈ ভালকৈ চলি যাব আৰু ৰাইজেও আশীৰ্বাদ কৰিব। যে আমাৰ নিজৰ ভোগপুৰ গাঁওখনত আজি আমাৰ গাঁৱৰ এজন উদীয়মান যুৱক, এজন উদীয়মান ব্যৱসায়ী প্ৰাঞ্জল শইকীয়াই এটা দুঃসাহস, কাৰণ আমাৰ গাঁৱত কেতিয়াবা জিম হ'ব এইটো আমি কল্পনা কৰা নাছিলোঁ। আজি প্ৰাঞ্জলে যে সাহস কৰি পেলাই এখন জিম খুলি বিশেষকৈ নতুন প্ৰজন্মটোক আৰু কৰ্মব্যস্ত ব্যক্তিসকলক নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিবৰ কাৰণে এটা সুযোগ দিবলৈ চেষ্টা কৰিছে। মই আমাৰ প্ৰাঞ্জল শইকীয়া, মোৰ ভাতৃ, তেওঁক ধন্যবাদ জনাইছোঁ। এজন বডি বিল্ডাৰ গগৈ ডাঙৰীয়া, তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন খেলুৱৈ। তেখেতে কৈছে যে জিমৰ উদ্দেশ্যটো হৈছে মানুহক ফিট কৰি ৰখা আৰু হস্পিটেলৰ উদ্দেশ্যটো হৈছে মানুহৰ বডিটো ৰিপেয়াৰিং কৰা। গতিকে ৰিপেয়াৰিং কৰিবলৈ যোৱাতকৈ ফিট কৰি ৰাখিবলৈ আহিব লাগে। সেইটোৱে তেখেতে এটা ধুনীয়া কথা কৈছে, মই খুব ভাল পালোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, BSP Live 24।